বহুত দিন মূৰত মোৰ আপোন ঘৰখনলৈ আহিছোঁ যিহেতু মামাহঁতৰ ঘৰ আৰু আমাৰ ঘৰ একে ওচৰতে ন, তো আমাৰ ঘৰৰ পৰিৱেশটো দেখাম। আৰু মোৰ স্কুটিখন এইফালে আমাৰ চোতালৰ সন্মুখতে আছে তাঁতশাল, এইফালে ঘৰ, ইফালে কিবা হাঁহ মুৰ্গীৰ ঘৰ আছে। আৰু এইটো একদম ইমান মানে ভাল লাগে পৰিৱেশটো। মোৰ মাতটো মই বন্ধ কৰিম, আপোনালোকে চৰাই আৰু ভেকুলী মাত শুনিব দেই। এয়া শুনিছে, এইখনে ঘৰখন। বলক ভিতৰত চাওঁগৈ, এইবোৰে দেখা পাব আমাৰ ঘৰটোৰ ফাৰ্ষ্ট। টিকলাই কি আৰু এইফালে ভাত খাবলৈ আহিছোঁ। লোকেল মুৰ্গী বনাই থৈছে, ইফালে ভাত আছে চাগে। তো খাই কৰি আকৌ মামা ঘৰলৈ যাম। বাই বাই। ভিডিঅ'টো এইখিনিলৈকে চোৱাৰ বাবে। চাওঁ মেও 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 মেও।